আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল। এতিয়া বাজিছে ৰাতি 9টা আৰু মোৰ ধুনীয়াকৈ ভাত পানী বনাই মেলি হৈ গ'ল। আৰু এতিয়া ভাবিছোঁ মই ৰাতিপুৱাৰ কাৰণে এটা ধুনীয়া বস্তু যোগাৰ কৰি থৈ দিওঁ। বস্তু মানে কি, যিহেতু বহুদিন ধৰি চুলিখিনি কোনো ধৰণৰ যত্নই লোৱা হোৱা নাই, সেইকাৰণে ভাবিছোঁ ৰাতিপুৱা অকণমান হেয়াৰ কেয়াৰ কৰিম আৰু হেয়াৰ কেয়াৰ পেকটো সেইকাৰণে ভাবিছোঁ এতিয়াই বনাই থৈ দিওঁ। আৰু বলকচোন আপোনালোককো দেখাই থাকোঁ কি বনাওঁ। হেয়াৰ কেয়াৰ পেকটোৰ বাবে মই তিয়াই থৈ দিছিলোঁ কেইটামান মেথি গুটি। এইখিনি মই এতিয়া ভালদৰে চচপেন এখনত দি উতলাই ল'ম। আৰু এতিয়া মেথি গুটিখিনি মই তিয়াই থোৱা পানীখিনিৰে সৈতে চচপেনত উতলিবলৈ দিলোঁ আৰু ইয়াত দি দিছোঁ আৰু অলপমান পানী, যিহেতু মই এইখিনি উতলাই পানীখিনি আধা কৰি ল'ম। ইয়াত মই লৈছোঁ এই পেকেট হেনা। এই পেকেট হৈছে শ্বেহনাজ হুছেইন প্ৰফেশ্যনেল পাৱাৰ হেনা আৰু মই এই পেকেট হেনা ইউজ কৰোঁ। এই হেনা পেকেট খুবেই ভাল। ইয়াত আছে হেনা, আমলা, নিম, শিকাকাই, ব্ৰাহ্মী, হিবিস্কাছ, মানে আমাৰ চুলিৰ গ্ৰথৰ কাৰণে যিকেইটা বস্তু দৰকাৰ গোটেইখিনি বস্তু ইয়াত আছে। হেনা লগালে মানে কি হয়, আমাৰ হেয়াৰ গ্ৰথ হয়, ডেণ্ড্ৰাফৰ যিবিলাক প্ৰব্লেমছ আছে সেইবিলাক নাইকিয়া হয়, তাৰপাছত হেয়াৰ ফল কম কৰে আৰু লাষ্টলি কি কৰে, চুলিখিনিৰ শক্তি আৰু সৌন্দৰ্য বৃদ্ধি কৰে। এয়া চাওক, মোৰ মেথি গুটিখিনি ধুনীয়াকৈ উতলি হৈ গৈছে আৰু ইয়াত মই এতিয়া দি দিম 2 চামুচ চাহপাত আৰু এইখিনি এতিয়া মই ভালদৰে উতলাম। এইখিনি মোৰ এতিয়া উতলোৱা হৈ গৈছে ধুনীয়াকৈ। এইখিনি মই এতিয়া অকণমান সময় ঠাণ্ডা কৰি ল'ম। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পাছত মই মেথি গুটিকেইটাৰ সৈতে মিক্সাৰ জাৰ এটা দি লৈছোঁ আৰু ইয়াত দি দিছোঁ এপাত মই ফ্ৰেছ এল'ভেৰা জেল পাতৰ মই ভিতৰৰ জেলখিনিহে উলিয়াই দিম, বাকলিকেইটা নিদিওঁ। আৰু এই আটাইখিনি বস্তু মই মিক্সিত দি ভালদৰে এইখিনি মিক্স কৰি ল'ম। মেথি গুটিখিনি মই ভালদৰে এতিয়া পিচি লোৱাৰ পাছত এতিয়া লৈছোঁ কাঁচৰ এটা বল আৰু ইয়াত মই লৈ লৈছোঁ হেনা পেকেট। হেনাখিনিত এতিয়া মই দি দিম অলপমান কোকোনাট অইল আৰু এইখিনি মই হেনাখিনিৰ সৈতে এতিয়া ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াৰ পাছত মই দি দিম মেথি গুটি আৰু চাহপাতৰ পানীখিনি আৰু এইখিনিৰে মই এটা ধুনীয়া পেষ্ট বনাই ল'ম। এতিয়া আটাইখিনি বস্তু মই লগাই ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ আৰু এইখিনি এতিয়া মই গোটেই ৰাতি এনেদৰে ৰাখি থৈ দিম আৰু ৰাতিপুৱা উঠি মূৰত লগাম। আৰু এতিয়া সকলোখিনি কাম বন কৰি মই আজৰি হৈ ল'লোঁ আৰু এতিয়া লৈছোঁ একাপ চাহ খাবলৈ। আৰু ৰাতিপুৱা যিহেতু মই গাখীৰ চাহ নাখাওঁ, সেইকাৰণে লৈছোঁ একাপ ৰঙা চাহ আৰু লগত লৈ লৈছোঁ 2খন ৰুটি। আৰু এইখিনি এতিয়া জল্দি খাই লওঁ আৰু তাৰপিছত লগাম হেনা। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। জোৰকৈ কোৱা। গুড মৰ্ণিং। আৰু চাহখিনি খাবলৈ লওঁতে সাৰ পালে ছোৱালীও আৰু তাইও আহিলে মোৰ লগত বহি ৰুটি খাবলৈ। এতিয়া এইখিনি মই মূৰত ধুনীয়াকৈ লগাই ল'ম। আৰু হেনাখিনি লগোৱাৰ আগত মই চুলিখিনি ভালদৰে ফনিয়াই ল'ম। আৰু এতিয়া মই চুলিখিনি ধুনীয়াকৈ অলপকৈ মানে ছেপাৰেট কৰি ল'ম আৰু অলপকৈ চুলিখিনি লৈহে মই হেনাখিনি লগাই দিম। হেনাখিনি একেবাৰে স্কাল্পৰ পৰা গোটেই লেংথটোতে লগাম। আপোনালোকে বাৰু হেনা কেনেদৰে ভিজায় আৰু কেনেদৰে মূৰত লগাই জনাবচোন। মই কিন্তু সদায় এনেকৈয়ে লগাওঁ, মানে ইয়াত যিহেতু মই আটাইকেইটা চুলিৰ কাৰণে উপকাৰী বস্তুৱে ইউজ কৰিছোঁ, তো এনেকৈ লগালে বহুত সুফল পোৱা যায়। মেথি গুটি আমাৰ চুলিৰ কাৰণে যথেষ্ট উপকাৰী। মেথি গুটিৰ ব্যৱহাৰে আমাৰ চুলিত নতুন চুলি মানে গ্ৰথ হোৱাত সহায় কৰে আৰু তাতকৈ ডাঙৰ কথা, মেথি গুটি আমাৰ চুলিখিনি ধুনীয়াকৈ কণ্ডিশ্যনিং কৰে
আৰু এল'ভেৰা জেলটো জানে আপোনালোকে, এল'ভেৰা জেল চুলি চাইনি চিল্কি হোৱাত কিমান সহায় কৰে। চাওক মোৰ হেনাখিনি ধুনীয়াকৈ লগোৱা হৈ গ'ল। আৰু এয়া চাওক মই ধুনীয়াকৈ গা পা ধুই আহি গ'লোঁ আৰু মোৰ চুলিখিনি চাওকচোন কিমান ধুনীয়া হৈছে, কিমান চিল্কি আৰু স্মুথ হৈছে, হাতেৰে চুবলৈ যে ইমান ভাল লাগিছে নহয়। আৰু হেনা লোৱাৰ পাছত কি হয়, শ্বাইনিংটো মানে লগে লগে নাহে, কিন্তু 2-3 দিনমান পাছৰ পৰা শ্বাইনিংটো বহুত ধুনীয়াকৈ আহিবলৈ ধৰে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই যদিহে ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।